নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি আহিছোঁ চহলা বিললৈ। এটা মাছৰ মিছনত আহিছোঁ, লগত বন্ধু 4জন লৈ আহিছোঁ। তো এইদৰে তাত ঘাটজালত মাছ ধৰে। আমি মাছ নিবলৈ আহিছোঁ। ডাৱৰীয়া বতৰ, আমি মথাৰে এনেকৈ গৈ আছোঁ বাইক লৈ পেলাই। তাত গৈহে গম পাম কিমান মাছ ওলায়, কি পাওঁ নাপাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাককচোন, কি হয়গৈ শেষলৈ। মাছ কি হ'ল বিচাৰ মাছ ঠোঙাটো এইটোত বৰা নিবা নাই? নিব কিমান 3 কেজি মান লৈ লওঁ। কিমান নিয়? 3 কেজি 4 কেজি লৈ লওঁ। যিমান ৰাস্তাত কোনো মানুহ নাই, ওচৰতো কোনো মানুহ নাই। সেইকাৰণে আমাৰ এই ডাকুৱা মুৰ্গীটো নিয়াৰ এটা মাথা মাৰিছে। মানে কৈছে মোনাতে ভৰাই লৈ যাওঁ নি, কিন্তু সঁচা নহয় দেই, আকৌ ধেমালিহে কৰিছে এনেই। তাৰপৰা আমি এটা মথাৰিতে বহি দিছোঁ। সেই নাৱত সেই ঘাটজালৰ পৰা মাছ আনিবলৈ গৈছে। আমি তাত যাব নোৱাৰোঁ, আমাক নাৱত নিনিয়ে বোলে। বৰষুণ আহি গ'ল। বৰষুণ নহাৰ কাৰণে এতিয়া আমি ইয়াত সোমাই থাকিবলগীয়া হৈছে। সেই তাত মাছ আনিব গৈ আছে, এই নাৱলৈ আনিব গৈ আছে। অকণ সময় লাগিব, আধা ঘণ্টামান। বৰষুণ আহি গ'ল কাৰণে আমি এতিয়া ইয়াতে অকণমান ৰৈ দিওঁ। এইটো মাছবিলাকৰ এটা ঘৰ হয় আৰু ইয়াতে বেছি যোগাৰ। অলপ পিছলৈ যাম, মোকো সোমাব দিয়া। মাছ ধৰা টৌ ফাইনেলি এতিয়া আমাৰ মাছ আহি পাই গ'ল। এতিয়া চাব লাগিব কি মাছ আনিছে। তাৰপিছত আমি এতিয়া ভাগ কৰি ল'ম গোটেইকেইটাই। চ' ফাইনেলি আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আমি 100 টকা কেজিকৈ মাছ লৈ ঘৰলৈ আহি আছোঁ। আজিতে বাই বাই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম।